নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ চাওক এডিআৰই পৰীক্ষাত ফেইল কৰিলে বা উত্তীৰ্ণ হ'ব নোৱাৰিলে কি কাম কৰিব লাগে চাওক যোৱা বছৰ বোলে ৰিটেনতো পাছ কৰাৰ পাছতো চাকৰি নাপালে এতিয়া তাৰ আকৌ ওপৰত পোৱা ডবল কো মাৰি আছে গোবৰ আনিছে অসমৰ লোৱা হয় এদিনত কিমান পায় 2 ঘণ্টা 3 ঘণ্টা কাম কৰে 1000 টকা 30 দিনত 30,000 টকা পায় তেওঁলোকে দুইজনে এডিআৰই 2022 চনত দিছিলে বোলে তেতিয়া ৰিটেন ক্লিয়াৰ হৈছিলে তাৰপৰা চাকৰি নোপোৱা দেখি বেংগলোৰ গুচি আহিলে বেংগলোৰ এতিয়া তাৰ ওপৰত ডবল কো মাৰি আছে পুৰা দুইজনে ৰাতি এতিয়া 11:30 বাজিছে পুৱা ফটাফট কৰিছে মানে সিহঁতে সোনকালে যাব লাগে ডেৰ ঘণ্টাত পুৱা ফিনিছ কৰি দিম বুলি কৈছে সিহঁতি চাকৰি নকৰোঁ হাজিৰা কৰিম এনে কোম্পানীতে কাম কৰিম বুলি কৈছে সিহঁতে বহুত চাকৰি কাৰণে সেই সময় নষ্ট কৰিলোঁ বুলি কৈছে আৰু সময় নষ্ট নকৰোঁ সেইকাৰণে হাতে কামে কামত ধৰি গৈছে পুৰা ভাগৰ লাগিছে ৰখি গৈছে অলপ ৰৈ পেলাই মাৰিছে